हेलो बंधु बान्धवी मोर चेनेल आपलोक सकलोके स्वागतम जानाइছোঁ। আজি আমি আহি আছোঁ পথাৰলৈ। ভিডিঅ'টো আপোনালোকে চাই যাব। আজি দিনটো কি হয় দেখুৱাবলৈ চেষ্টা কৰিম, চাই যাব। এতিয়া আমি আহি পথাৰ পাইছোঁহি, মাটি ৰুম এতিয়া। আপোনালোকে চাই থাকিব দেই, ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। আজি দিনটোত কি হয় পথাৰত, চাই থাকিব ভিডিঅ'টো। ৰুই হ'লেই মানুহৰ এয়া নাই আৰু ৰুবলৈ, সেইফালে অলপ আছে ৰুবলৈ। তাৰপৰা এইফালে আমাৰ অলপ ৰুইছোঁ আৰু কালিৰ পৰা আৰম্ভ কৰিছোঁ, হ'ব আৰু অলপ কেইদিনমানৰ পিছত। সেইফালে আমাৰ মাহঁতে ৰুই আছে মাটি, সেইফালে পাৰ্ট এটা মাৰি আছে। ইয়াত চব মাটি হ'লেই সম্পূৰ্ণকৈ মানুহৰ, কিছুমানৰহে আছে বাকী মাটি ৰুবলৈ, চবৰে হ'লেই। এয়া আমাৰ মা মাটি ৰুবলৈ লৈছে আৰু এয়া ভণ্টি। আপোনালোকে চাই যাব দেই ভিডিঅ'টো। আমি মাটি ৰুই পেলাই চাহ খাবলৈ লৈছোঁ, চাই থাকিব। চাহ, গাখীৰ চাহ আনিছোঁ আজি খাবলৈ। তাৰপৰা এয়া হেৰি বন ক্ৰীম চিম জেলি লগাই থোৱা আছে। এয়া পপ, এয়া আমি খাম আৰু এতিয়া দেই। ৰোৱনীয়ে ৰুই আছে পথাৰত, দেখিছেনে বাৰু? এয়া আমি ভাত খাবলৈ লৈছোঁ। এয়া আমাৰ পোৱালিটো আহিছে আজি পথাৰলৈ, খানা ভাত কৰি আছে। এইফালে আমাৰ পথাৰ ভাত আছে, দালি আছে, এয়া জ্বলা ভাজি, মাছ, আচাৰ, ধুনীয়াকৈ খাম আৰু আজি ভাতটো দেই। আজি ল'ৰাও আহিছে পথাৰলৈ, ভাত আনিছে। পথাৰত ভাত খাব বোলে আমাৰ ল'ৰাই। এইফালে খাই আছে ভাত। এয়া ৰাতিপুৱা ভাত সাজ আমি নাখালোঁ বাৰু ঘৰত, সেইকাৰণে মানে এই পথাৰলৈ লৈ আহিছে জেঠাইহঁতৰ ঘৰৰ পৰা, খাইছোঁ আৰু। এতিয়া আমি ভাত পানী খাই পেলাই আকৌ ৰুবলৈ আহিছোঁ মাটি। আমাৰ এবাৰ মাটি পোৱালিও ৰুব, সেয়া পোৱালি গৈছে ৰুবলৈ মাটি। সি বোলে ভৈ ৰুৱে আজি, বোলে ভৈ ৰুব বোলে। এতিয়া ৰুব, আমি দেখাম দেই। নতুন ৰোৱনী, ৰোৱনী নহয় আচলতে, ৰোৱনহে। ব'লা বোলে ভৈ ৰুবলৈ আহিছে, দেখিছেনে বাৰু পোৱালিটো? আহিবই পৰা নাই মানে, একদম বোকাহাত। ভৈ ৰুবলৈ আহিছে দেই আমাৰ নতুন মেম্বাৰ। আমাৰ পোৱালীয়ে মাটি ৰুবলৈ আহিছে আজি, পৰি ধৰি একেবাৰে আহিছে। ওলাবই পৰা নাই বোকাত। গোটেইখিনি ৰুব যেন পাইছোঁ সি। ৰোৱা ৰোৱা নতুন ৰোৱনী। এয়া ৰুইছে আমাৰ ৰোৱনীয়ে। আয়ো 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 আয়ো। এয়া নতুন ৰোৱনী বুলি আমাৰ নতুন ৰোৱনীয়ে মাটি ৰুইছে। পলিথিন চলিথিন মাৰি লৈছে দেই। ওচৰবাৰ অকলে কচোন, আমি বচা গাঁৱৰ পৰা আহিছোঁ। পলিথিন চলিথিন মাৰি লৈছে, বৰষুণ দিছে। ভাওনা প্ৰৱেশো জানে আকৌ দেই, পথাৰৰ মাজতে মাৰি দিব ভাওনা প্ৰৱেশ। মাৰি দিব ডাঙৰকে ডাঙৰকে, ইয়ালৈ চাই আহি এটা মাৰি দিয়া, প্ৰৱেশখন মাৰি দিয়া, চাই লোৱা। মই ইয়াত কঠীয়া ৰুবলৈ আহিছোঁ। এইফালে মায়ে ভণ্টিয়ে ৰুই আছে, এইফালে জেঠাই ৰুইছে, এইফালে পোৱালিটোৱে ৰুইছে। আপোনালোকে ভিডিঅ'বোৰ চাব দেই, লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ।